নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছোঁ বৰ্তমান জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰি থকা নতুন অফিচাৰজন আচলতে কোন হয়, প্ৰকৃত নাম কি, ক'ত ঘৰ, বৰ্তমান কাৰ লগত ৰিলেশ্যনশ্বিপত আছে, এই সকলোবোৰ। গতিকে ভিডিঅ'টো শেষৰলৈকে চাব। অফিচাৰৰ প্ৰকৃত নাম হৈছে মৃদুৎপল মহন্ত। তেওঁ জন্ম হৈছিল 24 জানুৱাৰী 2000 চনত গুৱাহাটীত। তেওঁ ঘৰত তেওঁৰ লগতে মাক দেউতাক আৰু এজন ভায়েক আছে। মৃদুৎপল মহন্ত হাইট আৰু ৱেইটৰ কথা যদি কওঁ, তেওঁ হাইট হৈছে 5.7 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 60 কেজি এপ্ৰক্স। মৃদুৎপল মহন্তৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ ক্লাছ 1ৰ পৰা 10লৈকে গুৱাহাটীতেই পঢ়িছিল আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নয়দাৰ পৰা আৰু মাষ্টাৰ্ছ কমপ্লিট কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। মৃদুৎপল মহন্তৰ প্ৰফেশ্যন হৈছে এক্টিং। প্ৰায় ক্লাছ 7-8ৰ পৰাই তেওঁ অভিনয়ৰ লগত জড়িত আছিল। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত অভিনয় কৰাৰ আগতে তেওঁ উষা অনিৰুদ্ধ নামৰ আন এখন ধাৰাবাহিকত অভিনয় কৰিছিলে। মৃদুৎপল মহন্তৰ ৰিলেশ্যনশ্বিপৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ বৰ্তমান ছিংগুল। বৰ্তমান তেওঁ কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই। বন্ধুসকল, ইমানেই আছিল মৃদুৎপল মহন্তৰ প্ৰকৃত পৰিচয়। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টোত কমেণ্ট এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে।